আজিৰ সাধু কথা জোৱাইৰ সাধু। এদিন এজন মানুহে জোৱাইকক বিহু খাবলৈ মাতিলে। জোৱাইকে শহুৰেকৰ ঘৰলৈ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ আবেলি যাবলৈ ওলালে। শহুৰেকে অকলে যাবলৈ কৈছিল, সেইকাৰণে তেওঁ কোনো মানুহ লগত লৈ যোৱা নাছিল। কিন্তু অলপ দূৰ গৈ দেখিলে তেওঁৰ লগত দেখোন ছাৰটো আহিছিল। তেওঁ ভাবিলে, শহুৰে মোক কোনো মানুহ লগত নিবলৈ মানা কৰিছিল। যদি মই এতিয়া ছাৰটো মোৰ লগত লৈ যাওঁ তেন্তে শহুৰে নিশ্চয় খং কৰিব। ইয়াকে ভাবি জোৱাইয়ে ছাৰটোক ক'লে, হেৰ' তোক কি লাগে, কিয় আহিছ, গুচি যা। কিন্তু ছাৰটোৱে মূৰ জোকাৰিলে। দেখি তেওঁ ভাবিলে ইয়াত চেলেংখন লাগে। ইয়াকে ভাবি চেলেংখন তাতে পেলাই গুচি গ'ল। গৈ তেওঁ আকৌ ছাৰক দেখিল। সি এইবাৰ চোলাটো ছাৰটোক দি দিলে। এইদৰে জোৱাইয়ে চুৰিয়া গামোচা সকলোবোৰ দি অন্ত কৰিলে। লাহে লাহে গধূলি হৈ আহিল, ছাৰ নেদেখা হ'ল। তেতিয়া তেওঁ ভাবিলে গ'ল বুলি। সি কুকুৰীকণা আছিল। সেইবাবে অলপ গৈ আন্ধাৰ হোৱাৰ লগে লগে একোকে নেদেখা হ'ল। তেনেকুৱাতে জোৱাইয়ে শহুৰেকৰ বুঢ়া গৰু এটা দেখিলে। সেই বুঢ়া গৰুটোৰ নেগুৰত ধৰি তাৰ পিছে পিছে যাবলৈ ধৰিলে। অলপ সময়ৰ পিছত ঘৰ পালেগৈ। কিন্তু তেওঁৰ গাত চুৰিয়া নথকাৰ কাৰণে শহুৰেকৰ আগত ওলাবলৈ লাজ কৰি কলগছ এজোপাৰ তলত চোৱা পাতৰে বহি থাকিল। শহুৰেকে জোৱাইক আহিব বুলি বহুত ৰাতিলৈকে ৰৈ আছিল। পিছত নহা দেখি খাই বৈ শুই থাকিল। শাহুৱেকে দুৱা তোৱা ধুই এন্ধাৰে মুন্ধাৰে চোৱা পানী আনি চোৱা পাতৰিলৈ চাটি মাৰি পঠিয়াওঁতে জোৱাইকৰ মূৰতে পৰিল। জোৱাইকে উক বুলি কোৱাত শাহুৱেকে চাকিলৈ চাই দেখি জোৱাইকক মাতি আনি গা পা ধুৱাই কাপোৰ কানি পিন্ধিবলৈ দি ভাত খাবলৈ দিলে। ভাতৰ লগত জোৱাইক গুড় আছিল। তেওঁ কেতিয়াও গুড় নেদেখাৰ কাৰণে এইবিলাক নাখাওঁ বুলি ক'লে। শাহুৱেকে ক'লে, খোৱা, এয়া জুলীয়া গুড় খাবলৈ বৰ ভাল। তেতিয়া অলপ চেলেকি চাই সোৱাদ পাই এইবিলাক ক'ত আছে বুলি সুধিলে। শাহুৱেকে ক'লে, সৌৱা বৰচাঙৰ ওপৰত কলহতে আছে। তেওঁ ভাত খাই উঠাৰ পিছত শাহুৱেকে জোৱাইকক শুবলৈ দি নিজে শুই থাকিলগৈ। জোৱাই শুলে, কিন্তু তাৰ টোপনি নাহিল, কাৰণ তাৰ মনটো গুড়তহে আছিল। যেতিয়া সকলোৱে টোপনি অহা যেন পালে তেতিয়া এডাল টাঙোন লৈ ওপৰত থকা গুড়ৰ কলহটো ফুটাই তলত মুখ পাতি গুড় খাবলৈ ধৰিলে। খাই দেখে যে গুড় গাত পৰি গোটেই গাটোৰ এঠা এঠা হ'ল। ওচৰতে তুলি কৰবলৈ তোলা আনি থোৱা দেখি তাত জোৱাই বাগৰি দিলে। গোটেই গাত তোলাৰে বগা ৰুমাল হৈ পৰিল। ওচৰতে গোটাচেৰিত ছাগলী বন্ধা আছিল। তাকে দেখি মনে মনে ছাগলীৰ লগত থাকি ৰাতিটো কটোৱাৰ কথা ভাবিলে। সেইদিনাই চোৰে ছাগলী চুৰ কৰিবলৈ আহিছিল। সিহঁতে ভাবি আহিছিল যে যিটো ছাগলীৰ নোমত ধৰিলে উঠি আহিব সেইটো ছাগলীকে নিব। তেনেকুৱা ছাগলীৰ হেনো তেল বেছি থাকে। চোৰে আহি পোনেই মানুহটোৰ গাত হাত দি দেখিলে হাতেৰে টানোতে তাৰ নোমবোৰ উঠি আহিছে। সেইবাবে তাকে ছাগলী বুলি ভাবি ভাল পাই বান্ধি সাঙি কৰি লৈ গ'ল। সিহঁতি যাওঁতে এখন নৈ পাৰ আছিল। যেতিয়া সিহঁতি নৈৰ মাছ পালেগৈ তেতিয়া মানুহটোৰ টিকাটো পানীত লাগি তিতি গ'ল। সি চোৰকেইটাই ক'লে, দাং দাং চোৰ, টিকা তিতিল মোৰ। তেতিয়া চোৰকেইটাই ছাগলীয়ে মাৰিছে বুলি আচৰিত হৈ ভয় খাই তাক পানীতে পেলাই লৰ মাৰি পলালে। পানী শুকাই আছিল, কাৰণ তেতিয়া আছিল খৰালি কাল। ইয়াৰ পিছত
ইয়াক দেখি মানুহটো বুঢ়ী নমৰি লাহে লাহে পাৰলৈ উঠিব পাৰিল। এনেতে ৰাতিপুৱা নৈৰ পাৰত বহি থাকোঁতে শহুৰেকে বিচাৰি গৈ তাতে পালেগৈ আৰু ঘৰলৈ আনি খোৱাই বোৱাই নিজ ঘৰলৈ জোৱায়েকক পঠাই দিলে।